हाय फ्रेंड्स, मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আপোনালোকৰ কামত অহা এটা ৰেচিপি শ্বেয়াৰ কৰিব লৈছো, যেটো হয় টমেটো সসৰ ৰেচিপি। আমি সদায় বজাৰৰ পৰা আনি খাওঁ, কিন্তু সিহঁতে সস বনাবলৈ কেনেকুৱা ধৰণৰ টমেটো ইউজ কৰে আমি নাজানো। সেয়ে আজি আমি ঘৰতে বজাৰৰ দৰে ঘন আৰু ধুনীয়া সস বনাম। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'ৰ তলত থকা লাইক আৰু সাবস্ক্ৰাইবৰ বাটনটো টিপি দিব। তেন্তে বলক বনোৱা আৰম্ভ কৰোঁ। টমেটো সস বনাবৰ কাৰণে আমাক লাগিব 700 গ্ৰাম বিলাহী আৰু 100 গ্ৰাম চেনি, 1 চামুচ নিমখ, হোৱাইট ভিনেগাৰ 3 চামুচ আৰু কাশ্মীৰী ৰেড চিলি 3 পৰা 4 চামুচ। এয়া আমি বিলাহী ললোঁ। ইয়াৰ কাৰণে আপোনালোকে পকা বিলাহী ল'ব আৰু এতিয়া মই বিলাহীবোৰ সৰু সৰুকৈ কাটি ল'ম। এয়া দেখিছে আপোনালোকে এনেকৈ গোটেইবোৰ বিলাহী সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই বিলাহী টুকুৰাবোৰ কুকাৰত দি দিম আৰু তাত মই 1 কাপ পানী দিম। আৰু মই কুকাৰৰ ঢাকনখন বন্ধ কৰি দিম। এতিয়া মই মিডিয়াম ফ্লেমত 3 পৰা 4টা হুইচেল অহালৈকে সিজাম। এতিয়া এটো হৈ গ'ল, মই অফ কৰি দিলোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এতিয়া লাহেকৈ খুলি ল'ম। ইয়া খুলি ল'লোঁ। এতিয়া মই এই ডালেৰে 1 পৰা 2-3 মিনিট ভালদৰে পেষ্ট হৈ যোৱালৈকে মই এটো মিলাই থাকিম। আপোনালোকে মিক্সাৰতো মাৰিব পাৰে। এতিয়া ভালদৰে পেষ্ট হৈ গৈছে, আপোনালোকে দেখিছে, চাওক। এতিয়া মই চেকনিৰে চেকি ল'ম। এয়া চাওক মই কেনেকৈ চেকিছোঁ। ঠিক এনেকৈ আপোনালোকে চেকি ল'ব গোটেইবোৰ। এয়া দেখিছে আপোনালোকে মই কেনেকৈ চেকিছোঁ। সিঠাটো মই এক্সট্ৰাকৈ থৈ দিম। সেইটো আপোনালোকে ভাজি বনাইও খাব পাৰে। এয়া দেখিছে আপোনালোকে, এয়া আমাৰ বিলাহীৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া মই 5 মিনিট মিডিয়াম ফ্লেমত বইল কৰিম আকৌ। মাজে মাজে এনেকৈ লৰুৱাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া দেখিছে ভালদৰে উতলিবলৈ ধৰিছে। এতিয়া মই ইয়াত চেনি দি দিম। এয়া নিমখ দিম। এয়া ৰেড চিলি পাউডাৰ দি দিম। এয়া ভিনেগাৰ। ভালকৈ মিক্স কৰি লম। এয়া দেখিছে আপোনালোকে।
ঠিক এনেকৈ ঘন হোৱাৰ লগে লগে মই অফ কৰি দিলোঁ। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম অলপ সময়। এয়া ঠাণ্ডা হৈ গৈছে। আপোনালোকে ঘৰত এনেকৈ নিশ্চয় বনাই চাব আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব। আপোনালোকক দেখুৱাবৰ কাৰণে মই ঘৰত বনোৱা আৰু কিনা চচ দুয়োটাই উলিয়াই ল'লোঁ আপোনালোকৰ আগত। এয়া চাওক, আমাৰ ঘৰত বনোৱাটো দেখি বেছি ভালহে লাগিছে আৰু খাবলৈও ভাল লাগে। সেয়ে আপোনালোকেও বনাই চাব ঘৰত। আজিলৈ আহোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।